আজি মই লৈ আহিছোঁ নাৰিকল আৰু চুজিৰ লাডু। নাৰিকলটো যেতিয়া ঢিলা হয় বা অলপ কুমলীয়া ধৰণৰ হয় তেনেহ'লে অলপ চেপি ল'ব লাগে। মই এইখিনি চেপি লৈছিলোঁ আৰু ইয়াতে মই 2 কাপ চেনি দিছোঁ। এতিয়া চেনিখিনি ভালদৰে নাৰিকলৰ লগত সানি লৈছোঁ। ভালদৰে সানি লোৱাৰ পিছত এইখিনি 20 মিনিটমান সময় থৈ দিম। বিশ মিনিটমান সময় থৈ দিয়াৰ পিছত এখন কেৰাহীত এইখিনি বাকি দিম। কেৰাহীটোত প্ৰথমতে গেছটো জ্বলাই নিদিব, ঠাণ্ডা কেৰাহীতে বহাই দিব। গৰম কেৰাহীত লগে লগে ঢালি দিলে কি হয় ৰঙা পৰি যায়। সেইবাবে মই পিছত জুইটো দিছোঁ আৰু এতিয়া লাহে লাহে এইখিনি লৰাই থাকিম। ভাজিবলৈ আমাক প্ৰায় 20-25 মিনিট সময় লাগিব আৰু জুইটো প্ৰথমে বঢ়াই দি আকৌ কমাই দিম। এনেদৰে মই প্ৰায় 20 মিনিটমান সময় ভাজি লৈছোঁ আৰু জুইটো কম বেছি কৰি এনেকৈ ভাজি থাকিব। ভাজা প্ৰায় হৈছেগৈ। আমি যেনেকৈ নাৰিকলৰ লাড়ু বনাওঁ তাতকৈ অলপমান কম ভাজিব, কাৰণ আমি ইয়াতে চুজি দিম। এই চুজিখিনি মই আগতেই ভাজি লৈছিলোঁ আৰু এতিয়া এইখিনি অলপ অলপকৈ গোটেইখিনি ইয়াতে মিক্স কৰি দিছোঁ আৰু এনেকৈ এইখিনি মিক্স কৰি ভালদৰে 2-3 মিনিট সময় ভাজিব লাগে। বেছি সময় নালাগে ভাজিব, কাৰণ যিহেতু আমাৰ নাৰিকলখিনিও ভজা হৈছে আৰু চুজিখিনিও ভাজি লৈছিলোঁ। এতিয়া ধুনীয়াকৈ এইখিনি মিক্স কৰি ল'লেই হৈ গ'ল। আৰু ভালদৰে মিক্স কৰি 2 মিনিটমান ভাজি লোৱাৰ পিছত এইটো মই অফ কৰি দিলোঁ আৰু এইখিনি মই এতিয়া এখন কাঁহীত ঠাণ্ডা হ'বৰ কাৰণে উলিয়াই লৈছোঁ। বেছিকৈ ঠাণ্ডাও কৰিব নালাগে। উলিয়াই লোৱাৰ পিছত এটা এটাকৈ লাডু বনাই যাব আৰু মই এটা এটাকৈ লাডু বনাই ল'লোঁ, গোটেইখিনি লাডু। এনেদৰে চুজিৰ লগত বনালে কি হয়, চুজিৰ লগতে নাৰিকলৰ লাড়ু নাৰিকল দিয়াৰ বাবে সৰহ হৈ যায় আৰু টান হয়, দেখিছেনে? টান হৈছে আৰু যিহেতু নাৰিকলটো ঢিলা আছিলে সেইবাবে চুজি দিয়াৰ কাৰণে ধুনীয়া হৈছে আৰু বেছিও হৈ গৈছে লাড়ুৰ পৰিমাণটো। আৰু ঠাণ্ডা হোৱাত মই এনেকৈ এটা টেমাতে ভৰাই ল'লোঁ গোটেইখিনি। আপোনালোকে যদি এনেদৰে বনাই খোৱা নাই নিশ্চয় বনাই খাই চাব। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নহ'লে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ তেন্তে, ধন্যবাদ।